বিগত 127 জনৰ ডিগ্ৰী অবৈধ বুলি ঘোষণা কৰা হৈছে। কাৰণ বড়োলেণ্ড বিশ্ববিদ্যালয় ইতিমধ্যে 3খনকৈ বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশনা অনুসৰি 3খনকৈ সংশোধিত PhD নিয়মাৱলী বা বিধি মান কৰিছে, প্ৰস্তুত কৰিছে আৰু এইমতে PhD এনেধৰণৰ সংবাদ কিছুমান প্ৰতিষ্ঠা কৰা পৰিৱেশন কৰা হৈছে সত্যাসত্য নজনাকৈ। বিগত 127 জনৰ ডিগ্ৰী অবৈধ বুলি ঘোষণা কৰা হৈছে। বড়োলেণ্ড বিশ্ববিদ্যালয় 2021 পৰা 2025 ভিতৰত PhD সম্পাদন কৰা সমাপন কৰা কোনো ব্যক্তিৰে PhDৰ বৈধতা বা অবৈধতা তাৰ ওপৰত কোনো সিদ্ধান্ত বা কোনো মতামত এতিয়ালৈকে পোষণ কৰা নাই, যিটো আমাৰ বহু একাংশ সংবাদ মাধ্যমে ইতিমধ্যে কৈছে যে অবৈধ। কিন্তু 26 তাৰিখে ডকুমেণ্টছখিনি বিচাৰিছে, যিখিনি ডকুমেণ্টছ ইতিমধ্যে ৱেবছাইটত দিব লাগিছিল বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কিছু টেকনিকেল সমস্যাৰ বাবে বা এইটো সীমাবদ্ধতাও হ'ব পাৰে। এটা অনুষ্ঠানৰ সীমাবদ্ধতা বা অনুষ্ঠান এটা চলোতে এনেধৰণৰ কথাবোৰ থকাটো একো অস্বাভাৱিকো নহয়। গুৱাহাটীস্থিত সংবাদ মাধ্যমে কেতিয়াও বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ইতিবাচক খবৰবোৰক লৈতো হাইলাইট কৰা নাই। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সমস্যাবোৰক লৈ তেওঁলোকে আমাৰ মাজত অহা নাই, আমাৰ ছাত্ৰক সোধা নাই, আমাৰ অধ্যাপকক সোধা নাই, আমাৰ ছাত্ৰ ছাত্ৰীক সোধা নাই, গৱেষকক সোধা নাই। 2013 চনৰ পৰা এইখন বিশ্ববিদ্যালয়ত মই গৱেষক কৰ্মৰত হৈ আছোঁ। এই বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ PhD সংক্ৰান্তত একাংশ সংবাদ মাধ্যমত যি ধৰণৰ বাতৰি পৰিৱেশন হৈছে, বিশেষকৈ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ PhD সংক্ৰান্তত কিছু গুৰুতৰ অভিযোগ উত্থাপিত হোৱা আমাৰো দৃষ্টিগোচৰ হৈছে আৰু এই সম্পৰ্কত বহুবোৰ মানুহে সত্যাসত্য কি সেই কথাটো জানিব বিচাৰিছে। সামাজিক মাধ্যমত আমি দেখিছোঁ যে বিভিন্ন সংবাদ মাধ্যমৰ যিবোৰ সামাজিক মাধ্যমৰ পৃষ্ঠা, সেই পৃষ্ঠাবোৰত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ PhD সংক্ৰান্তত কিছু অতি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু সেই যিবোৰ অভিযোগ উত্থাপিত হোৱা যিবোৰ সামাজিক মাধ্যমৰ পৃষ্ঠা, সেই পৃষ্ঠাবোৰত কিছু কমেণ্ট বা মতামত আহিছে। আমি সামাজিক মাধ্যমত সক্ৰিয় মানুহ হিচাপে এই কথাবোৰ আমি চাইছোঁ আৰু চোৱাৰ প্ৰয়োজন, কাৰণ সামাজিক মাধ্যমে এখন সমাজৰ যিটো প্ৰকৃত ৰেহৰূপ বা স্বৰূপ সেইটোক উপস্থাপন কৰে আৰু এজন সামাজিক ব্যক্তি হিচাপে এই কথাখিনিৰ সৈতে হয়তো অৱগত হোৱাৰ আমাৰ প্ৰয়োজন আছে। বিশেষকৈ এনে কিছুমান অভিযোগ উত্থাপিত হৈছে যে 2021 পৰা 2025 বড়োলেণ্ড বিশ্ববিদ্যালয়ত গৱেষণাৰত তথা গৱেষণা সম্পাদন কৰা প্ৰায় 127জন গৱেষকৰ গৱেষণা সম্পৰ্কত বা সামগ্ৰিক পৰিক্ৰমা সম্পৰ্কত কিছু অভিযোগ আহিছে আৰু একাংশ সংবাদ মাধ্যমে সত্যাসত্যৰ পৰীক্ষণ নকৰাকৈ সামগ্ৰিকভাৱে এইটো অবৈধ বুলি ঘোষণা কৰিছে যে 127জন গৱেষকৰ গৱেষণা কৰ্মটো সম্পূৰ্ণ অসাংবিধানিক, অবৈধ। তেওঁলোকে তেনেকুৱা এটা মিডিয়া ট্ৰায়েল আৰম্ভ কৰিছে। অসমৰ দৰে বা ভাৰতবৰ্ষৰ দৰে য'ত 180খন ৰাষ্ট্ৰৰ ভিতৰত কৰা যিটো প্ৰেছৰ ফ্ৰীডম সূচকাংক, তাত 157 নম্বৰ স্থানত থকা সংবাদ মাধ্যমৰ পৰা ইয়াতকৈ হয়তো আৰু বেছি আশা কৰিব পৰা নাযায়। সত্যাসত্যৰ কথাটো ইতিমধ্যে বড়োলেণ্ড বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ পৰা সংবাদমেলৰ জৰিয়তে কথাটো অৱগত কৰা হৈছে। 2025 চনৰ ডিচেম্বৰ মাহত বড়োলেণ্ড বিশ্ববিদ্যালয় UGCৰ তৰফৰ পৰা এটা নিয়মীয়া যিটো পৰীক্ষণ গৱেষণাৰ নিয়মীয়া পৰীক্ষণৰ অংশ হিচাপে PhDৰ সংক্ৰান্তীয় 5 বছৰৰ যাৱতীয় তথ্য পাতি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা বিচৰা হৈছিল আৰু ইতিমধ্যে বড়োলেণ্ড বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আমাক সংবাদ মাধ্যমক জনোৱা অনুসৰি তাৰে আধৰি মই কিছু কথা ক'ব বিচাৰিছোঁ যে এই তথ্যখিনি 2026 ফেব্ৰুৱাৰী মাহত যিটো নিৰ্দিষ্ট কৰি থোৱা যিটো ৱেবছাইট বা পৰ্টেল তাত আপলোড কৰা হৈছিল আৰু সেই আপলোড কৰোঁতে কিছুমান লেপছ হৈছিল, কিছু ডকুমেণ্টছ হয়তো আপলোড কৰাত মানে থাকি গৈছিল বা তেনেধৰণৰ কিছু মানে টেকনিকেল কাৰিকৰীগত কিছু সমস্যা হৈছিল আৰু সেই কাৰিকৰীগত সমস্যা হোৱাৰ বাবেই বড়োলেণ্ড বিশ্ববিদ্যালয়লৈ শেহতীয়াভাৱে UGC কৰ্তৃপক্ষই এখন পত্ৰৰ যোগেদি এই তথ্য সম্পৰ্কত কিছু প্ৰশ্ন উত্থাপন কৰিছে আৰু তথ্যসমূহ মানে জমা দিয়াৰ বাবে আচলতে নিৰ্দেশনা জাৰি কৰিছে, যিটো 26 মে'ৰ ভিতৰত বা 26 মে'ত বড়োলেণ্ড বিশ্ববিদ্যালয় কৰ্তৃপক্ষক দিল্লীস্থিত UGCৰ কাৰ্যালয়ত গৈ তথ্যখিনি জমা দিবলৈ কোৱা হৈছে। গতিকে বিশ্ববিদ্যালয় অনুদান আয়োগে বা চমুকৈ UGCয়ে বড়োলেণ্ড বিশ্ববিদ্যালয় 2021 পৰা 2025 ভিতৰত PhD সম্পাদন কৰা সমাপন কৰা কোনো ব্যক্তিৰে PhDৰ বৈধতা বা অবৈধতা তাৰ ওপৰত কোনো সিদ্ধান্ত বা কোনো মতামত এতিয়ালৈকে পোষণ কৰা নাই, যিটো আমাৰ বহু একাংশ সংবাদ মাধ্যমে ইতিমধ্যে কৈছে যে অবৈধ। গতিকে 26 তাৰিখে ডকুমেণ্টছখিনি বিচাৰিছে, যিখিনি ডকুমেণ্টছ ইতিমধ্যে ৱেবছাইটত দিব লাগিছিল বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কিছু টেকনিকেল সমস্যাৰ বাবে বা এইটো সীমাবদ্ধতাও হ'ব পাৰে।
এটা অনুষ্ঠানৰ সীমাবদ্ধতা বা অনুষ্ঠান এটা চলোতে এনেধৰণৰ কথাবোৰ থকাটো একো অস্বাভাৱিকো নহয়। এইটো নহয় যে তাৰ বাবে সাংঘাতিক ধৰণৰ মানে এয়া কৰা হৈছে, কিন্তু ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনে বিচৰা তথ্যখিনি ২৬ তাৰিখে বিশ্ববিদ্যালয়ে জমা দিব, যিখিনি দিয়া হোৱা নাছিল। আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে সংবাদ মাধ্যমত জনাইছে এই গোটেই তথ্যখিনি বিশ্ববিদ্যালয়ৰ হাতত মজুত আছে। ইউনিভাৰ্চিটি অনুদান আয়োগ কৰ্তৃপক্ষক এইখিনি জমা দিব। তাৰ পাছতহে আচলতে গোটেই পৰীক্ষণ প্ৰক্ৰিয়াটোৰ যিটো সিদ্ধান্ত যে বৈধ অবৈধ এই ধৰণৰ কথাবোৰ আহিব, আৰু অবৈধ হোৱাৰ কথাই নাই। কাৰণ বড়োলেণ্ড বিশ্ববিদ্যালয় ইতিমধ্যে ৩খনকৈ বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশনা অনুসৰি ৩খনকৈ সংশোধিত PhD নিয়মাৱলী বা বিধি নিৰ্মাণ কৰিছে, প্ৰস্তুত কৰিছে, আৰু এইমতে PhD পৰিচালিত হৈছে সামগ্ৰিক পৰিক্ৰমাটো। গতিকে ইয়াত এনেধৰণৰ সংবাদ কিছুমান প্ৰতিষ্ঠা কৰা মানে পৰিৱেশন কৰা হৈছে সত্যাসত্য নজনাকৈ, বিশেষকৈ ১২৭ জনৰ ডিগ্ৰী অবৈধ বুলি ঘোষণা কৰা হৈছে। মই অসমীয়া বিভাগৰ এজন শিক্ষক বা গৱেষণা গুৰু হিচাপে, তত্ত্বাৱধায়ক হিচাপে আমি এই কথাটো এই সময়ছোৱাত আমাৰ ১৪জন গৱেষকে গৱেষণা কৰিছে, আৰু তেওঁলোকে বিভিন্ন স্থানত তেওঁলোক সংস্থাপিতও হৈছে। অতি নৈতিকতা আৰু দায়িত্বপূৰ্ণভাৱে সততাৰে মোৰ বুকুত হাত থৈ মই এই কথা ঘোষণা কৰিব পাৰোঁ বা সেই একাংশ সংবাদ মাধ্যমক প্ৰত্যাহ্বান জনাব পাৰোঁ, যদি অসমীয়া বিভাগৰ ১৪জন গৱেষকৰ এজন গৱেষকৰো সামগ্ৰিক গৱেষণাৰ প্ৰক্ৰিয়াত কিছু অবৈধ বা অনৈতিক কথা তেওঁলোকে উদ্ধাৰ কৰিব পাৰে, তেতিয়াহ'লে তেওঁলোকে বড়োলেণ্ড বিশ্ববিদ্যালয় সম্পৰ্কত যি কথাই ক'ব আমি স্বীকাৰ কৰি ল'ম। কিন্তু কোনো পৰীক্ষণ নকৰাকৈ এটা নিয়মীয়া পৰীক্ষণৰ প্ৰক্ৰিয়া হিচাপে বিশ্ববিদ্যালয় অনুদান আয়োগে আমাৰ বিশ্ববিদ্যালয়লৈ প্ৰেৰণ কৰা এখন পত্ৰৰ আলম লৈ পেলাই বিশ্ববিদ্যালয়ৰ সামগ্ৰিক যি প্ৰতিষ্ঠা বা ১২৭জন গৱেষকৰ কষ্ট আৰু শ্ৰমক বিশ্ববিদ্যালয়ৰ সামগ্ৰিক যিটো প্ৰক্ৰিয়া তাক নথাত কৰা কথাটোক আমি সংবাদ মাধ্যমৰ পক্ষপাতদুষ্টতা, নৈতিকতাহীনতা আৰু দায়বদ্ধতাহীনতাৰ নিদৰ্শন হিচাপে গ্ৰহণ কৰিছোঁ। এইটো সংবাদ মাধ্যমলৈ, বিশেষকৈ এই একাংশ সংবাদ মাধ্যমলৈ ব্যক্তিগতভাৱে আমাৰ প্ৰত্যাহ্বান। বিশেষকৈ ১৪জন গৱেষকৰ কথা মই কৈছোঁ, মই অসমীয়া বিভাগৰ এজন গৱেষক গুৰু হিচাপে, বিভাগীয় গৱেষণা পৰিষদৰ এজন সদস্য হিচাপে এই ধৰণৰ কথাবোৰেৰে সমাজলৈ বেমেজালিৰ সৃষ্টি কৰিব। বড়োলেণ্ড বিশ্ববিদ্যালয় এখন পাবত গজা বিশ্ববিদ্যালয় নহয়, বহু মানুহৰ সংগ্ৰাম আৰু ত্যাগৰ বিনিময়ত গঢ় লোৱা এখন বিশ্ববিদ্যালয়। এখন প্ৰান্তীয়কৃত জনজাতীয় অধ্যুষিত অঞ্চলত অৱস্থিত বিশ্ববিদ্যালয় হিচাপে আমাৰ বিশ্ববিদ্যালয়খনৰ যথেষ্ট সীমাবদ্ধতা আৰু সমস্যা আছে। তাৰ মাজতো বিশ্ববিদ্যালয়খনে যি শৈক্ষিক আৰু বিদ্যায়তনিক যাত্ৰা অক্ষুণ্ণ ৰাখিছে, বিশ্ববিদ্যালয়ৰ বহু সংখ্যক অধ্যাপক আন্তঃৰাষ্ট্ৰীয়ভাৱে সমাদৃত বিজ্ঞানী হিচাপে স্বীকৃতি লাভ কৰিছে। বিশ্ববিদ্যালয়ৰ গৱেষক অধ্যাপকসকলে নিৰন্তৰ আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ গৱেষণা পত্ৰ নিৰন্তৰভাৱে প্ৰকাশিত কৰি আহিছে। বিশ্ববিদ্যালয়ৰ অধ্যাপক গৱেষকক পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় গৱেষণা সন্মিলনত গৱেষণা পত্ৰ পাঠ কৰিবলৈ বক্তৃতা কৰিবলৈ ইতিমধ্যেই নিমন্ত্ৰিত কৰা হৈছে। বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সুফল লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। অৰ্থাৎ যথেষ্ট সীমাবদ্ধতা আৰু সমস্যাৰ মাজতো বড়োলেণ্ড বিশ্ববিদ্যালয় এই অসমৰ প্ৰান্তীয়কৃত এটা অঞ্চলত এই কৃচ্ছ সাধনা বিদ্যায়তনিক আৰু শৈক্ষিক যাত্ৰা অক্ষুণ্ণ ৰখাৰ চেষ্টা কৰিছে। গুৱাহাটীস্থিত সংবাদ মাধ্যমে কেতিয়াও বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ইতিবাচক খবৰবোৰক লৈতো হাইলাইট কৰা নাই। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সমস্যাবোৰক লৈ তেওঁলোকে আমাৰ মাজত অহা নাই, আমাৰ ছাত্ৰক সোধা নাই, আমাৰ অধ্যাপকক সোধা নাই, আমাৰ ছাত্ৰ ছাত্ৰীক সোধা নাই, গৱেষকক সোধা নাই। ২০১৩ চনৰ পৰা এইখন বিশ্ববিদ্যালয়ত মই কৰ্মৰত হৈ আছোঁ। মাজতে এখন বিশ্ববিদ্যালয়ৰ এজন উপাচাৰ্য আমাৰ ইয়াত এটা বিশেষ অনুষ্ঠানত অধ্যাপক হৈ আহিছিল। তেখেতৰ লগত চিনাকি হওঁতে তেওঁ মোক এটা প্ৰশ্ন কৰিছিল যে ইয়াত জানো অসমীয়া বিভাগত ল'ৰা ছোৱালীয়ে এডমিশ্যন লয়, য'ত নেকি আমি ইয়াত এডমিশ্যন দিব নোৱাৰা অৱস্থা, ইমান আমাৰ ল'ৰা ছোৱালী আহে। অৰ্থাৎ এটা কেন্দ্ৰীভূত চেতনাৰে এই প্ৰান্তীয়কৃত অঞ্চলৰ শিক্ষানুষ্ঠানবোৰ সম্পৰ্কত তথাকথিত মূলসুঁতিৰ সংবাদ মাধ্যম, তথাকথিত মূলসুঁতিৰ বিদ্যায়তনিক সমাজে কেনেধৰণৰ
মনোভাৱ লয় এই উপাচাৰ্যজনৰ তেওঁ অৱশ্যে প্ৰাক্তন সেই প্ৰাক্তন উপাচাৰ্যজনৰ এই মতামতটোৱে হয়তো যথেষ্ট হ'ব বহুবোৰ কষ্ট আৰু বহুবোৰ ত্যাগ আৰু বহুবোৰ সংগ্ৰামৰে ইয়াত আমি কাম কৰি আছোঁ এজন মানুহে এটা ষ্টেটাছত লিখিছে যে বড়োলেণ্ডততো গোলা বাৰুদ ফুটি আছিল তাত বিশ্ববিদ্যালয় কেনেকৈ তাত PhD কেনেকৈ সংবাদ মাধ্যমত NDTVৰ এটা পেজত এই কথাবোৰ লিখিছে কেনেকুৱা বিশকৰ কথাবোৰ কোৱা হৈছে ভাবক আজি বড়োলেণ্ড অঞ্চলত শান্তি প্ৰতিষ্ঠা হৈছে মই 13 বছৰ ইয়াত আছোঁ মই এজন অসমীয়া মানুহ মই 13 বছৰ ইয়াত আছোঁ মোক যদি সোধে মই এটাও সমস্যা মই আমাৰ জনজাতীয় বা এই ধৰণৰ ৰাজনৈতিক কথা বতৰাৰ পৰা মই পোৱা নাই এই পৰম্পৰাটোতো আগবাঢ়ি থাকিবলৈ দিয়ক এখন নতুনকৈ ঠন ধৰি উঠা বিশ্ববিদ্যালয়ৰ এই বৌদ্ধিক যাত্ৰাটোক কিয় মহিমূৰ কৰাৰ চেষ্টা কৰাইছে প্ৰত্যেকটো অনুষ্ঠানৰে সমস্যা থাকে প্ৰত্যেকটো অনুষ্ঠানৰে বেমেজালি থাকে কাম কৰিলে ভুল হ'বই তাৰ গঠনমূলক সমালোচনা কৰক আমি কোৱা নাই যে বড়োলেণ্ড বিশ্ববিদ্যালয় সমালোচনাৰ ঊৰ্ধত আমি কোৱা নাই যে বড়োলেণ্ড বিশ্ববিদ্যালয় অসমীয়া বিভাগ সমালোচনাৰ ঊৰ্ধত অসমৰ বিদ্যুৎ সমাজে সংবাদ মাধ্যমে সামাজিক মাধ্যমে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ওপৰত গঠনাত্মক দৃষ্টিভংগীৰে চোকা নজৰ ৰাখক ইয়াৰ প্ৰয়োজন আছে কাৰণ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ আয়োজন অনুষ্ঠান কিন্তু এখন পত্ৰক লৈ পেলাই কোনো প্ৰামাণ্য তথ্য নোহোৱাকৈ মই বিশেষ সংবাদ গোষ্ঠীক প্ৰশ্ন কৰিব বিচাৰিছোঁ আপোনালোকে 127 জন গৱেষকৰ স্নাতকোত্তৰ যোগ্যতা নাই বুলি কৈছে PhD এডমিশ্যন ল'বৰ বাবে কোৰ্ছক নাই কৰা বুলি কৈছে RSC DRSC নাই কোৱা বুলি কৈছে আপোনালোকে তথ্য জনাৰ অধিকাৰৰ অধীনত আপোনালোকে সেই তথ্যবোৰ সংগ্ৰহ কৰিছে নে কিছু ভ্ৰান্ত ধাৰণা তথাকথিত ধাৰণাৰ আধাৰত তেনেকুৱা ধৰণৰ বাতৰি পৰিৱেশন কৰি পেলাই আমাৰ এই সংগ্ৰাম আৰু ত্যাগৰ বিনিময়ত গঢ় লোৱা এখন বিশ্ববিদ্যালয়ৰ যিটো প্ৰতিষ্ঠা সেই প্ৰতিষ্ঠাক আপোনালোকে কলুষিত কৰিব বিচাৰিছে এই প্ৰশ্নটো আপোনালোকলৈ এৰিছোঁ অসমৰ সংবাদ মাধ্যমৰ অধপতন আমি স্বচক্ষে দেখিছোঁ ইলেকশ্যনৰ আগত আপোনালোকৰ অধপতন আমি দেখিছোঁ আপোনালোক বিদ্যায়তনিক ক্ষেত্ৰৰ কৰ্তৃত্ব নহয় বিদ্যায়তনিক ক্ষেত্ৰৰ কৰ্তৃত্ব আছে অসমত স্বনামধন্য বিদ্যুৎ সমাজ আছে অসমত বিদ্যায়তনিক ক্ষেত্ৰৰ নেতৃত্ব আছে তেওঁলোকে এই ধৰণৰ প্ৰশ্ন কৰিব তথ্য জনাৰ অধিকাৰত আমাৰ পৰা তথ্য আপোনালোকে সংগ্ৰহ কৰক আৰু তাৰ আধাৰত আপোনালোকে বক্তব্য দিয়ক ২৬ তাৰিখে আমাৰ তথ্য বিচাৰিছে কিছু তথ্য আমি আপলোড কৰিব পৰা নাই দিব পৰা নাই উপাচাৰ্য মহোদয়ে কথাবোৰ সংবাদ মাধ্যমত মুকলিকৈ কৈছে এই তথ্যবোৰ দিয়া হ'ব বিশ্ববিদ্যালয়ৰ অনুদান আয়োগে জাষ্ট তথ্যখিনি বিচাৰিছে বৈধতা অবৈধতাৰ কথাই অহা নাই আৰু আপোনালোকে বাতৰি পৰিৱেশন কৰিছে বড়োলেণ্ড বিশ্ববিদ্যালয়ে 127 জন গৱেষকক অবৈধভাৱে PhD প্ৰদান কৰিছে সেই 127 জন গৱেষক যি বিভিন্ন ঠাইত কৰ্মৰত তেওঁলোকৰ মানসিক অৱস্থা কেনেকুৱা হ'ব এই 127 জন গৱেষকক গৱেষণা তত্ত্বাৱধান কৰা তত্ত্বাৱধায়কসকলৰ মানসিক অৱস্থা কেনেকুৱা হ'ব এই অঞ্চলৰ যিসকলে গৱেষণা কৰিম বুলি ভাবি থকা নতুন প্ৰজন্মৰ ওপৰত ইয়াৰ প্ৰভাৱ কি হ'ব এই ধৰণৰ কথাবোৰ ভবাটো জানো সংবাদ মাধ্যমৰ নৈতিকতাৰ দায়বদ্ধতাৰ ভিতৰুৱা কথা নহয় গতিকে অসমৰ সংবাদ মাধ্যম বিশেষ এই সংবাদ মাধ্যমৰ সংবাদ গোষ্ঠীসমূহক আমি প্ৰত্যাহ্বান জনাইছোঁ বিশেষকৈ অসমীয়া বিভাগৰ 14 জন গৱেষকৰ হৈ পেলাই আমি প্ৰত্যাহ্বান জনাইছোঁ আপোনালোকৰ তথ্য জনাৰ অধিকাৰৰ অধীনত আমাৰ ইয়াত নামভৰ্তি হোৱা এই 14 জন গৱেষকৰ তেওঁলোকৰ স্নাতকোত্তৰৰ যিটো যোগ্যতা PhD এডমিশ্যনৰ পৰা সামগ্ৰিক যি পৰিক্ৰমা DRC RAC প্ৰগ্ৰেছ ৰিপৰ্ট এই কথাবোৰৰ গৱেষণা সংক্ৰান্ত পৰিক্ৰমাৰ সকলোবোৰ তথ্য আপোনালোকে RTI অধীনত আমাৰ পৰা লৈ যাওক লৈ পেলাই আপোনালোকে যদি বেমেজালি লিখে তেতিয়া আপোনালোকক অবৈধ এনেধৰণৰ অবান্তৰ কথাবোৰ কিয় কয় নতুনকৈ গঢ় লোৱা এখন বিশ্ববিদ্যালয় বহুত সমস্যা আৰু সীমাবদ্ধতাৰ মাজত সংগ্ৰাম কৰি থকা এখন বিশ্ববিদ্যালয়ক আপোনালোকে মহিমূৰ কৰাৰ কিয় চেষ্টা কৰিছে আপোনালোকে য'ত আছে সেই অঞ্চলৰ বিশ্ববিদ্যালয়ত বহুত বিতৰ্ক আছে আমিও জানো এই কথাবোৰটো ৰাজহুৱা কৰাৰ প্ৰয়োজন অনুভৱ কৰা নহয় কাৰণ প্ৰত্যেকখন এটা অনুষ্ঠান চলিলে কিছু সীমাবদ্ধতা কিছু বেমেজালি থাকিব নথকাটো স্বাভাৱিক নো ওৱান ইজ পাৰফেক্ট নো ইনষ্টিটিউট ইজ পাৰফেক্ট আমি সকলোবোৰ মানুহ কাম কৰিলে কিছু সীমাবদ্ধতা বেমেজালি থাকিবই তাক লৈ পেলাই সামগ্ৰিকভাৱে 127 জনৰ 127 জনে অবৈধ আপোনালোকে একাংশ বুলি ক'লেও কথাটো খাটে 127ৰ 127 জনে অবৈধ কি এক্টিয়াৰ আছে আপোনালোকৰ এইবোৰ কথা কোৱাৰ আপোনালোকৰ কেইজন মানুহ আপোনালোকৰ সংবাদ গোষ্ঠীত কেইজন মানুহে গৱেষণাৰ আদব কায়দা জানে গৱেষণাৰ পদ্ধতিৰ কথা আপোনালোকে জানে নিজৰ সীমাবদ্ধতা মন কৰক মই কেতিয়াও গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি আপোনালোকক স্বীকৃতি কেতিয়াও নিদো নিৰ্বাচনৰ আগত আপোনালোকে যিবোৰ কাৰবাৰ কৰিছে এনেও 4 নম্বৰ খুটা হুলুক ধুলুকিৰ কথা মই কৈ থাকোঁ মই অতি সন্মান সহকাৰে কৈছোঁ একাংশ সংবাদ মাধ্যমকে কৈছোঁ দায়বদ্ধতাৰ একাংশ সংবাদ মাধ্যমে কিন্তু ইয়াত বাতৰি পৰিৱেশন কৰিছে তেওঁলোকে পত্ৰখনৰ কথা কৈ পেলাই যে এনে অভিযোগ আহিছে এই কথাটো তেওঁলোকে কৈছে ইটছ ভেৰি গুড কিন্তু একাংশ সংবাদ মাধ্যমে মিডিয়া ট্ৰায়েল কৰি ডিচিশ্যনেই দি দিছে ইউ আৰ নট দ্য কোৰ্ট ইন দিছ কাণ্ট্ৰি দেয়াৰ ইজ এ ছিষ্টেম
there is inquiry bodies, there is a court in this country, you are not the court. সংবাদ মাধ্যম ন্যায়ালয় নহয়। এই কথাবোৰ আপোনালোকে মন কৰিব। এই কথাবোৰ অতি দুখেৰে অতি ক্ষোভেৰে কোৱা হৈছে। মই মন কৰিছোঁ ফেচবুকত বহুত বিদ্যুৎ সমাজে এই বস্তুবোৰ শ্বেয়াৰ কৰিছে। তেওঁলোকলৈ মই আহ্বান জনাম, সত্যাসত্য অনুধাৱন নকৰাকৈ সংবাদ মাধ্যমৰ বাতৰিৰ ওপৰত বিশ্বাস কৰি যদি কথাবোৰক তথাকথিতভাৱে অনুমোদিতভাৱে গ্ৰহণ কৰে, ই কিন্তু দুৰন্ত ভুল হ'ব। এখন বিশ্ববিদ্যালয় যি নতুনকৈ গঢ় লোৱা এখন বিশ্ববিদ্যালয়ৰ যে সামগ্ৰিক গতি, এই প্ৰান্তীয়কৃত অঞ্চলত সংগ্ৰাম আৰু ত্যাগৰ এটা আন্দোলনৰ বিনিময়ত এই অঞ্চলৰ মানুহে লাভ কৰা এখন বিশ্ববিদ্যালয়, যি অঞ্চলৰ নতুন প্ৰজন্মৰ আশা আকাংক্ষা জড়িত হৈ আছে, সীমাবদ্ধতা আছে, ভুল আছে। মই কোৱা নাই আমাৰ ভুল নাই, মই কোৱা নাই আমাৰ সীমাবদ্ধতা নাই। সমালোচনা কৰক, গঠনমূলকভাৱে কৰক, তীক্ষ্ণ নজৰ ৰাখক, তথ্য সহকাৰে আমাক উন্মোচিত কৰাৰ প্ৰয়োজন হ'লে। কিন্তু তথ্য নজনাকৈ সত্যাসত্যৰ পৰীক্ষণ নকৰাকৈ ন্যায়ালয় হৈ নপৰিব সংবাদ মাধ্যম বা সামাজিক মাধ্যম। গতিকে সত্যাসত্য আপোনালোকৰ সন্মুখত আমি দাখিল কৰিছোঁ, কিছু কথা আমি কৈছোঁ। আমাৰ উপাচাৰ্য মহোদয়ে সংবাদ মাধ্যমৰ জৰিয়তে এই কথাখিনি কৈছে আৰু হয়তো ২৬ তাৰিখৰ পাছত গোটেই কথাখিনি স্পষ্ট হ'ব। মই যিসকল গৱেষকে সন্দেহত আছে, একেদিন কষ্ট পাইছে, তেওঁলোকক কৈছোঁ যে তেনেকুৱা ধৰণৰ কথা নাই। বিশেষকৈ মই মোৰ বিভাগৰ গৱেষকসকলক আশ্বস্ত কৰিব খোজোঁ আৰু মই প্ৰত্যাহ্বান জনাইছোঁ সংবাদ মাধ্যমক, আপোনালোকে তথ্য জনাৰ অধিকাৰ, কমচে কম অসমীয়া বিভাগৰ গৱেষকসকলৰ তথ্য আপোনালোকে লৈ যাওক আমাৰ পৰা। আমি দিবলৈও প্ৰস্তুত আছোঁ। বিশ্ববিদ্যালয় কৰ্তৃপক্ষ পৰীক্ষণ কৰক, তাৰপিছত আপোনালোকে সিদ্ধান্ত ন্যায় দিয়াৰ কাম আপোনালোকৰ নহয়, কি হৈ আছে সেই কথাখিনি কওক। অসমৰ সংবাদ মাধ্যম, একাংশ সংবাদ মাধ্যম ইমানকৈ গেলিছে, মই বাৰে বাৰে কৈছোঁ, গণতন্ত্ৰৰ ৪ নম্বৰ খুঁটা বৰ বেয়াকৈ গেলিছে। সকলো ক্ষেত্ৰত আপোনালোক সকলো আপোনালোকৰ কৰ্তৃত্ব নহয়। বিদ্যায়তনিক ক্ষেত্ৰত কৰ্তৃত্ব অসমৰ বৌদ্ধিক সমাজ আছে, অসমৰ শ্ৰদ্ধাৰ বিদ্যুৎ সমাজ আছে, আমাৰ জ্যেষ্ঠসকল আছে, অসমৰ বহুকেইখন বিশ্ববিদ্যালয় আছে, তেওঁলোকে এইবোৰ নিৰীক্ষণ কৰিব। এইখিনি কামটো আমালৈ এৰক নে আপোনালোকে চব দায়িত্ব ল'ব? ৪ নম্বৰ খুঁটা আপোনালোক এনেও সুলুক ধুলুক, পৰীক্ষণ কৰক, তথ্য আৰু যুক্তিৰ আধাৰত সত্য মানুহলৈ এৰক। সিদ্ধান্ত ল'বৰ বাবে ন্যায় ব্যৱস্থা আছে, বিশ্ববিদ্যালয় অনুদান আয়োগ আছে, অসমৰ বিদ্যুৎ সমাজ আছে, অসমৰ প্ৰতিষ্ঠিত বিশ্ববিদ্যালয় পৰিয়াল আছে, তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰিব। কিন্তু এই যে একাগ্ৰতা আৰু নিষ্ঠাৰে কাম কৰি থকা এচাম গৱেষক অধ্যাপকৰ মনবোৰ আপোনালোকে এনেকৈ ভাঙি নিদিব। এইখিনিয়ে মোৰ আহ্বান আছিল। আৰু মিডিয়াৰ কথাবোৰ গ্ৰহণ কৰাৰ আগতে পৰীক্ষা নিৰীক্ষা নকৰাকৈ, বিশেষকৈ সামাজিক মাধ্যমত এচাম মানুহৰ যিবোৰ মতামত, অলপ আগত মই যিটো কথা কৈছোঁ যে তাততো বন্দুক বাৰুদ ফুটি থকা জেগা, তাত কেনেকৈ গৱেষণা সম্ভৱ, এই ধৰণৰ কথাবোৰ নক'ব। এই অঞ্চলতো মানুহ থাকে, এই অঞ্চলৰ মানুহবোৰে বহুত সংগ্ৰাম আৰু ত্যাগ কৰি এটা শান্ত পৰিৱেশ অনাৰ চেষ্টা কৰিছে। তালৈ আমি আহক, সহযোগিতা আগবঢ়াওঁ। ময়ো তেজপুৰৰ ল'ৰাই, ইয়াতহে চাকৰি কৰিছোঁ ১৩ বছৰ ধৰি। এই অঞ্চলৰ মানুহৰ আৱেগবোৰ মই বুজিছোঁ। এই কথাবোৰ আমি অনুধাৱন কৰক, আহক, মানৱীয়ভাৱে, সংবেদনশীলভাৱে, তথাকথিত অনুমোদিতভাৱে গ্ৰহণযোগ্য দৃষ্টিকোণেৰে নহয়, আপাতত দেখা কথাবোৰেৰে নহয়। আৰু একাংশ সংবাদ মাধ্যমৰ পক্ষপাত দুষ্ট, অনৈতিক, অদায়িত্বশীল, অসংবেদনশীলভাৱে পৰিৱেশন কৰা বাতৰি আৰু সংবাদৰ আধাৰত নহয়। এইখিনিয়ে মোৰ আহ্বান।